যুদ্ধ জয়ৰ উৎসৱ শৈল্য কি কৈছ মামা? কৈছো দ্ৰোণাচাৰ্যই আজি কৌৰৱৰ মান ৰক্ষা কৰিছে। পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা, কৃষ্ণদৈন্যৰ হাতত নিহত আৰু আমি পৰাজিত মামা। শৈল্য, তুমি কিন্তু বৰ সুন্দৰ মিছা কথা কব পাৰা। মিছা মিছা নহয় মামা, সত্য মামা। সত্য? দ্ৰোণাচাৰ্য হত, কৌৰৱ পৰাজিত। কি শুনালাই মোক? ধৈৰ্য নেহেৰুৱাব মামা। এই ধৈৰ্য নেহেৰুৱাৰ কথা কৈছা শৈল্য? এই ধৈৰ্য নেহেৰুৱাৰ কথা কৈছা? আজি আজি মোৰ বুকু ভাগি গ'ল শৈল্য। আজি মোৰ বুকু ভাগি গ'ল। চকুৰ আগত মই অন্ধকাৰ দেখিছো শৈল্য। বেজাৰ নকৰিব মামা। তুমি বেজাৰ কৰিলে সেই দুৰ্যোধনক কোনে সান্তনা দিব? ঠিক কৈছা শৈল্য। মই বেজাৰ কৰা অনুচিত। এতিয়াও আমাৰ শক্তি আছে, এতিয়াও আমাৰ সামৰ্থ্য আছে, কথা আছে। বাৰু শৈল্য মামা, এইবাৰ তুমি সেনাপতি হ'ব লাগিব। কি কৈছা মামা? এইবাৰ তুমি সেনাপতি হ'ব লাগিব। তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা। তুমি শৈল্য, তুমি পাৰিবা শৈল্য, তুমি পাৰিবা। পাৰিম মামা, পাৰিম। এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ধ্বজা উৰুৱাব পাৰো মই। কিন্তু কোনো কিন্তু নাই শৈল্য, কোনো কিন্তু নাই। তুমি সেনাপতি হ'বই লাগিব। আৰু বিশ্বাস নাই শৈল্য, আৰু বিশ্বাস নাই। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিবই লাগিব। কৰিবা? কৰিম মামা। অত দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো।